হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সৰু মাছৰ দুটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এটা সৰু মাছৰ ভাপত দি বনাইছোঁ, আনটো বনাইছোঁ নেমু টেঙা দি মাছৰ চৰচৰি। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এয়া ভাপত দিয়া মাছখিনি বনাবৰ কাৰণে এয়া ৰাইচ কুকাৰত পানী অকণমান দি পেলাই গৰম হ'বলৈ দিম। এই সৰু মাছখিনি ভালদৰে ধুই এতিয়া মই চাফা কৰি ল'ম আৰু প্ৰথমতে ভাপত দিবৰ কাৰণে মই গোটেইখিনি ৰেডি কৰি লৈ লওঁ। এতিয়া ইয়াৰ মাছ ভাপত দি বনাবৰ কাৰণে পিঁয়াজ, বিলাহী, ধনিয়া, আদা, নহৰু আৰু জলকীয়া আৰু লগতে মই ইয়াৰ নৰসিংহ পাত কেইটামান লৈ লৈছোঁ। মচন্দৰী পাত হয়, এই পাতখিনিও মই ওপৰতে দি দিম। এইখিনি লৈ প্লেট এখন লৈছোঁ আৰু ইয়াতে ফইল পেপাৰ এখন লৈ লৈছোঁ। ভাপত দিয়া মাছ কলপাত বা তৰা পাতত দি পেলাই বনালে বেছি ভাল হয়, আৰু যাৰ কলপাত নাথাকে তাৰ আৰু এনেকৈ ফইল পেপাৰ দিয়ে বনাব পৰা যায়। আৰু আজি মই ফইল পেপাৰ দিয়ে এনেকৈ ভাপত দিয়া মাছখিনি বনাইছোঁ। এয়া চাওক, মই মাছখিনি দি দিলোঁ। এতিয়া মই কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে, আৰু ইয়াতে কুটি লোৱা বিলাহীখিনিও দি দিছোঁ, আৰু আদা নহৰু পিচি লোৱাখিনিও ইয়াতে দি দিলোঁ, আৰু কুটি লোৱা ধনিয়াখিনিও ইয়াতে দি দিলোঁ, আৰু কেঁচা জলকীয়া যদি বেছিকৈ খায় ইয়াতে বেছিকৈ দিব পাৰে জলকীয়াটো, আৰু সোৱাদ অনুযায়ী ইয়াতে নিমখো দি দিছোঁ, আৰু ইয়াতে মই কেইটামান নৰসিংহ পাত ওপৰতে দি দিছোঁ, আৰু অকণমান মিঠাতেল ওপৰত দি দিম। এতিয়া এবাৰ সকলোখিনি বস্তু ভালদৰে এবাৰ মই মিক্স কৰি ল'ম, আৰু ইয়াতে হালধি গুড়িও অকণমান দি দিছোঁ, আৰু মচন্দৰী পাতকেইটাও ইয়াতে ওপৰতে দি দিছোঁ। অকণমান এনেকৈ মোহাৰি লৈছোঁ, লগতে ওপৰত আৰু কেইটামান কেঁচা জলকীয়া দি দিছোঁ। দি পেলাই এতিয়া মই ফইল পেপাৰখন ভাঁজ লগাই ধুনীয়াকৈ এটা টোপোলা বান্ধি পেলাই লৈ ল'ম। এয়া চাওক, হৈ গ'ল। এতিয়া আমাৰ ৰাইচ কুকাৰত পানীখিনি গৰম হৈ আছে, আৰু এয়া ওপৰতে মই এতিয়া মাছৰ টোপোলাটো ইয়াতে দি দিম, আৰু আমাৰ এই মাছখিনি হ'বৰ কাৰণে 15 মিনিটমান সময় লাগিব। এতিয়া নেমু টেঙা দি সৰু মাছৰ চৰচৰি অকণমান বনাম, আৰু এই নেমু টেঙা দি সৰু মাছৰ চৰচৰি গৰমৰ দিনত খাবলৈ বহুতেই ভাল লাগে। বলক এতিয়া আৰম্ভ কৰোঁ। এয়া কেৰাহী এটা উঠাই দিছোঁ। কেৰাহীটো গৰম হ'লে ইয়াতে মই মিঠাতেল দি দিম, আৰু ইয়াতে মই আধা চামুচ সৰিয়হ দি দিছোঁ। সৰিয়হখিনি যেতিয়া ফুটিবলৈ ধৰে তেতিয়া চাৰিওফালে পৰি যাবৰ কাৰণে মই ইয়াত ঢাকনি এখন লগাই দিছোঁ, আৰু ইয়াতে নৰসিংহৰ পাত কেইটামান দিছোঁ ফ্লেভাৰৰ কাৰণে, আৰু মাছখিনিও ইয়াতে দি দিলোঁ, আৰু ইয়াতে কেঁচা জলকীয়া কেইটামান মই ইয়াতে ফালি ফালি দিছোঁ। এয়া হালধি আধা চামুচ ইয়াতে দি দিছোঁ, নিমখ অকণমান দি দিছোঁ। মাছখিনি অলপ সময় ভাজি ল'ব লাগিব। 2 মিনিটমান সময় গেছটো হাই ফ্লেমত দি পেলাই মাছখিনি ভালদৰে ভাজিব লাগিব। মাছখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল, আৰু এতিয়া ইয়াতে চেপি লোৱা এই নেমু টেঙাৰ জুচখিনি ইয়াতে দি দিলোঁ, আৰু ইয়াতে অকণমান পানীও দি দিম। আৰু এইখিনি এতিয়া ভালদৰে মই এবাৰ উতলাই ল'ম, আৰু এই মাছৰ পৰা পানীখিনি একেবাৰে শুকুৱাই পেলাব লাগিব। তেতিয়ালৈকে মাছখিনি গেছতে থাকিব আৰু উতলিবলৈ দিম, আৰু লগতে ইয়াতে ধনিয়া অকণমান দি দিছোঁ, আৰু ইয়াত ঢাকনি মাৰি দি দিলোঁ। মাজে মাজে মাছখিনি মই ঢাকনি খুলি চাইছোঁ, আকৌ লৰায়ো থাকিব লাগিব যাতে আমাৰ কেৰাহীত লাগি নধৰে। এয়া মাছৰ পৰা পানীখিনি একেবাৰে শুকাই গ'ল, আৰু অকণমান আছে, অলপ সময় লাগিব। আৰু এনেদৰে টেঙা দি পেলাই এয়া মাছ এনেকৈ বনাই খাবচোন, খুবেই ভাল লাগে খাই, আৰু মাছখিনি খাবলৈ টেঙা টেঙা হয়, আৰু গৰমৰ দিনত খাবলৈ সঁচাকৈ খুব ভাল লাগে। আৰু এয়া চাওক, পূৰা একদম ড্ৰাই হৈ গৈছে, আৰু এতিয়া মই প্লেট এখনত উলিয়াই ল'ম। এয়া নেমু টেঙা দিয়া সৰু মাছৰ চৰচৰি ৰেডি হৈ গ'ল।
15 মিনিটৰ পিছত ইয়াৰ ভাপত দিয়া মাছখিনিও মই উলিয়াই ল'ম আৰু অলপ ঠাণ্ডা হ'লে এখন প্লেটত উলিয়াই ল'ম। সকলোখিনি বস্তুৱে ভাপত ধুনীয়াকৈ সিজি গৈছে। নৰসিংহ পাত আৰু মছন্দৰী পাতৰ ধুনীয়া এটা ফ্লেভাৰ এটা আহিছে এই ভাপত দিয়া মাছখিনিৰ পৰা আৰু খুব ধুনীয়া হৈছে। আৰু ওপৰত অকণমান নেমু চেপি পেলাই আপোনালোকে ল'ব পাৰে, মই লোৱা নাই। আৰু এয়া চাওক, আজি আমাৰ এই ভাপত দিয়া মাছ ৰেডি হৈ গ'ল। আৰু আজিৰ এই ৰেচিপি দুটা আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।